অটি বা অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত সৰ্বাধিক দৰমহা নাৰ্ছ হ'ব বিচাৰা নেকি? এনেস্থেটিক নাৰ্ছ হ'বলৈ শিকা আৰু প্ৰতি মাহে 1.5 লাখ টকাকৈ উপাৰ্জন কৰিব পাৰিবা। এনেস্থেটিক নাৰ্ছে অপাৰেশ্যন চলাৰ সময়ত ৰোগীৰ প্ৰেছাৰ, বিষ আৰু স্বচ্ছন্দতা সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰে, কিন্তু ই সদায় চুপচাপ আৰু অতি গুৰুত্বপূৰ্ণ আৰু দায়িত্বপূৰ্ণ ভূমিকা। প্ৰথমে BSc নাৰ্ছিং কৰা আৰু তাৰ পাছত অটি নহলে বা ICUৰ 2 বা 3 বছৰৰ এটা অভিজ্ঞতা লোৱা। তাৰ পাছত পোষ্ট বেচিক ডিপ্লোমা আৰু MSc in Anesthesia and Critical Care ইয়াত আপোনালোকে ধুনীয়াকে নাম ভৰ্তি কৰিব পাৰে। আৰু যদিহে বিদেশলৈকে যায় তেতিয়াহলে CRNA তাতে USA নহলে বা UKৰ পৰা আপুনি পঞ্জীয়ন কৰিব লাগিব। ভাৰতত এনেস্থেটিক্স নাৰ্ছৰ দৰমহা প্ৰতি মাহে 1.5 লাখ টকা উপাৰ্জন কৰা হয়। বিদেশত যেনে গাল্ফ, USA বা UK প্ৰত্যেক বছৰে 25ৰ পৰা 35 লাখ টকা উপাৰ্জন কৰা হয়। যদি আপুনি চাপৰ মাজতো শান্ত থাকিব পাৰে তেতিয়াহলে এনেস্থেটিক্স নাৰ্ছিং আপোনাৰ বাবে সঠিক পথ। ফলো কৰক নাৰ্ছিং শালা আৰু অধিক স্পেচিয়েলাইজড নাৰ্ছিং কেৰিয়াৰৰ বাবে।